सोरनि ओंखारदों भिडिअ टंलायाव हरखाब बिटिसिनि गाहाय मावफुं सोद्रोमा उदालगुरि जिल्लानि खालिंदुवार समस्तिनि टंलायाव बिटिसिनि गाहाय मावफुं सोद्रोमा गिबि खेब हरखाब नायबिजिरनाय दिनै बुधबाराव फुंनि 9:30 रिंगायाव हरखाबै टंला नोगोर समितिनि मावख'आव हाबना थांनाय समनि खामानि मावनायनि सायाव नायबिजिरफैयो मावख'आव हाबना गासै हालतफोरनि सायाव नायबिजिरलाङो सुंद' समनि थाखाय नायबिजिरना गासै थांनाय समाव मावलांनाय हाबाफारिनि सायाव नायबिजिरनो बिबान होना गालाङो बिटिसिनि देरहालांनाय एमसिएलए रनजित बसुमतारी आरो खालिंदुवार समस्तिनि एमसिएलए दिलीप कुमार बर' बिथांमोननो टंला नोगोरनि मोनफ्रोमबो वार्डआव नायबिजिरो रनजित बसुमतारी आरो दिलीप कुमार बर' बिथांमोना सिगां मावलांनाय खामानिनि सायाव साबजानाय मोनाखै दायो जा खामानि मावनो लागोन बिनि सायाव गोख्रों नायबिजिरना खामानि मावगोनखौ टंला ओनसोलनि रायजो राजाफोरनो बुंलाङो टंलाबाखी যদি সেটিসফাই হৈছে মই ক'ব নোৱাৰোঁ মোৰ ফালৰ পৰা মই বিটিআৰ চৰকাৰৰ হৈ পেলাই সেটিসফাই নহয় আমাৰ এমচিএলএ ডাঙৰীয়া আছে বড়ো ডাঙৰীয়া এখেতে ইয়াৰে বাসিন্দা আৰু এখেতে খুব ভালদৰে জানে যিমানখিনি কাম হৈছে ধৰি লওক আপোনাৰ ডাষ্টবিনৰ কথা ডাষ্টবিন নীল আমিতো এটাও ডাষ্টবিন নেদেখিলোঁ ৰাস্তাত বজাৰত 3টা দেখিছিলোঁ এইটো কি ধৰণৰ ডাষ্টবিন আপোনালোকে দেখিছে আৰু এটাটো হ'ল কেনেল চিষ্টেম কেনেলটো আমাৰ অফিচাৰ ফালৰ পৰা কৈছে 38 কিলোমিটাৰ এটা প্ৰজেক্ট লৈছে এইটো 27 কিলোমিটাৰ কমপ্লিট হৈছে বুলি কিন্তু মই যিমানখিনি ঘূৰি দেখিছোঁ আপোনাৰ 27ৰ মানে 100% মানে 1% আমি কমপ্লিট হোৱা নাই নিচিনা লাগিছে গতিকে মই ইমান সুখী নহয় আপুনি যদি মিউনিচিপালিটি অফিচত যায় দেখিব তাত কোনো পানী যোগান ভাল নহয় আপোনাৰ তাত ওয়াশিং ৰুম টয়লেটৰ কোনো ব্যৱস্থা মানে সেটিসফেকশন কৰিব পৰা নহয় সোমাব নোৱাৰে দুৰ্গন্ধময় কেনেল নাই ইয়াৰ মিউনিচিপালিটি অফিচত যিমানখিনি পানী জমা হৈছে সেইবোৰ বস্তু সব পানীবোৰ সব পাব্লিকৰ ঘৰে ঘৰে চতালে বৈ গৈ পেলাই পাব্লিকক ডিস্টাৰ্ব দিয়ে সেইবোৰ মানে কমপ্লেইনটো আহিছে এলিগেশ্যনটো আহিছে যিয়ে নহওক আমি সেটিসফাই নহয় মই আপোনালোকৰ মিডিয়া থ্ৰুদি আমাৰ বিটিআৰ চৰকাৰটো এবাৰ ষ্ট্ৰিক্টলি একশ্যন ল'ব কাকো ৰেহাই দিয়া নহ'ব কোনোবা যদি খাই পাত চিঙা কাম কৰিছে ৰাইজৰ এগেইনষ্টত ইয়াৰ ওপৰত আমি একশ্যন লোৱা হ'ব টংলা পৌৰসভা ইয়াত কিন্তু যিটো আজি বহু মানে মোটামুটি 15 বছৰ হ'ল খোৱা পানীৰ সমস্যাটো হৈ আছে এতিয়া সৰু কেইটা বৰিং বহাইছে যদিও মেইন টংলা টাউনৰ নগৰবাসীয়ে কোনো ধৰণৰ খোৱা পানীৰ ব্যৱস্থা পোৱা নাই বিশুদ্ধ খোৱা পানী যিটো পানী আছে সেই আৰ্ছেনিকযুক্ত ইতিমধ্যে আপুনি অনুভৱ কৰিছে নহয় এনেতো তাৰা হেণ্ড পাম্পটো তেওঁলোকে দিছে বুলি কৈছে কিন্তু মই এটা পাইছোঁ সেইটোতো চালু অৱস্থাত নাইয়ে আৰু ৰাইজে এতিয়া ক'ব পাৰিব মই নিজ চকুৰে দেখিয়ে পোৱা নাই পৌৰসভাই যিয়ে নকওঁ কিয় সেইটো আমাৰ প্ৰমাণ মানে ব্লেক এণ্ড হোৱাইট আছে গতিকে আমি একশ্যনটো লোৱা যাব মই আপোনালোকে এটা অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ টাউনটো ক্লিন ৰখাটো আপোনালোক সকলোৰে দায়িত্ব আছে আমাৰ সাংবাদিক বন্ধুসকলৰো দায়িত্ব আছে আপোনালোকে নজৰ দিব লাগিব আপোনালোকে যিমান পাৰে মাত মাতিব লাগিব চিঞৰিব লাগিব তেতিয়াহে ৰাইজে সজাগ হ'ব ৰাইজক সজাগ কৰোৱাৰ দায়িত্বটো আপোনালোকে ল'ব লাগিব অকল পৌৰসভাই যে পাৰিব সেইটো নহয় কিন্তু পৌৰসভাৰ ফালৰ পৰা যিমানখিনি চেষ্টা কৰিব লাগিছিলে সেইটো চাগে তেওঁলোকে কিবা এটা কাৰণত কৰিব পৰা নাই মই সেইটো জানো যে আমাৰ বিটিচিৰ বা বিটিআৰৰ বা অসমৰ আমাৰ যিমান অফিচাৰ আছে তেওঁলোকে খুব নিজৰ এৰিয়াৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিবলৈ মন আছে কিন্তু মনোবল চাগে ভাঙি গৈছে কোনোবা দুৰন্ধৰ মানুহৰ হাতৰিত পৰি পেলাই গতিকে সেইবোৰৰ ওপৰত আমি একশ্যন লোৱা হ'ব মূল সমস্যা এটা কেইবাটাও সমস্যা চিন্তা কৰা হৈছিল এনেকুৱা আপুনি কেনেকুৱা চিন্তা কৰিব নেকি নহয় সেইটোতো ৰাইজে যদি নখ জোকাৰে পানীটো নিশ্চয় ববই ইয়াত চিন্তা কৰিবলগীয়া নাই গতিকে আমি এতিয়া ষ্টাৰ্ট কৰিছোঁহে আমি আজি ছাৰপ্ৰাইজ ভিজিট কৰিছোঁ ছাৰপ্ৰাইজ ভিজিটৰ দ্বাৰা কি কৰিব লাগে কি কৰিব নালাগে সেইটো আমি অলৰেডি নিজ চকুৰে দেখিলোঁ তথাপিও ৰাইজৰ ফালৰ পৰা কি কৰিব লগা আছে কৰণীয় কামখিনি ৰিটেনলি আপোনালোকে অভিযোগ যদি আছে সেইটো আমাৰ বড়ো ডাঙৰীয়াৰ থ্ৰুদি যদি দিয়ে খুব আমি সুখী হ'ম আৰু আমি স্পেচিয়েলি একশ্যন এগেইনষ্ট একশ্যন যিকোনো ক্ষেত্ৰতে আমি ল'বলৈ সাজু আছোঁ কাম কৰাৰ একশ্যন কাম নকৰাৰ এগেইনষ্টতো একশ্যন যিকোনো একশ্যনটো আমি ল'বলৈ সাজু গতিকে আপোনালোকে সজাগ হওক আমি ৰাইজৰ লগত আছোঁ ৰাইজৰ চৰকাৰ
ৰাইজে যেনেকৈ বিচাৰে তেনেকৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ গতিকে আপোনালোকে আমাৰ ওপৰত বিশ্বাস ৰাখক থেংক ইউ যিখিনি আঁচনি হ'ল সেই আঁচনি আপুনি যিখিনি পালে আপোনাৰ কথাৰ পৰা অনুমান কৰিছে আপুনি অসন্তুষ্ট হৈছে ৰাইজৰ কথাটো বেলেগেই থাকে গতিকে এই ক্ষেত্ৰত আপুনি কিবা তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নেকি বা ইনকুৱাৰী বা তেনেকুৱা চিয়'ৰ 100% আপোনালোকে অলপমান অবজাৰ্ভ কৰক ভিতৰে লাগি আছোঁ সেইদিনাখন আমি আমাৰ নতুন চৰকাৰ তিনিটা পলিটিকেল পাৰ্টি লগ লাগি যিটো চৰকাৰ আমি গঠন কৰিছোঁ সকলোৱে আমি অমিত শ্বাহ ডাঙৰীয়াক লগ কৰিছোঁ হোম মিনিষ্টাৰ ছাৰক গতিকে খুব সোনকালে আমি জানুৱাৰী প্ৰথম উইকৰ ভিতৰতে আমি স্পেচিয়েলি ৰঞ্জন দৈমাৰী ছাৰ আৰু তেওঁৰ সতীৰ্থসকলক লৈ পেলাই যিমান কাম কৰিবলগীয়া আছে সেইখিনি কামটো কৰিবলৈ আমি দিল্লীত গৈ আছোঁ আলোচনা কৰিম নট অনলি ডেট ৰিহেবিলিটেশ্যনৰ বিষয়ে ইমপ্লিমেণ্টেশ্যনৰ বিষয়ে কিমানখিনি দফা আমাৰ ইমপ্লিমেণ্টেশ্যন কৰিব লগা আছে ভাৰত চৰকাৰে বহুত কৰিছে আৰু বহুত কৰিব লগা আছে সেইখিনি কৰিবলৈ আমি দিল্লীত গৈ আছোঁ থেংক ইউ হয় চাওক আজি আমাৰ ভাৰত চৰকাৰ অসম চৰকাৰে আমাৰ যোনটো টংলা টাউন কমিটি উন্নয়ন কৰিবৰ কাৰণে বহুতো ফাণ্ড দিছিলে আজি মানুহেতো আগৰ পৰা কৈ আহিছিলে কিন্তু আজি বঞ্জাৰ দৈমাৰী আজি চেয়াৰমেন হৈ যি কাম কৰা আমি আজি চালোঁ এইটো এটা পপুলাৰ স্বৰূপ গতিকে আমি ইয়াৰ বাবে এটা মানে বিহিত ব্যৱস্থা আমি ল'ম কিয়নো আমি এইবাৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ এটা নিকা চৰকাৰ আমি কৰিম আৰু সেইটো সত্য কথা আৰু আমি আমাৰ বিশেষকৈ এতিয়া সকলো ডিপাৰ্টমেণ্টত আমি ছাডেন ভিজিট কৰিম আৰু তথ্যবিলাক ল'ম আৰু প্ৰয়োজন হ'লে আমি CBI ইনকুৱাৰী কৰিম আৰু RTI কৰিম গতিকে আমি ব্যৱস্থা ল'ম আৰু যিখিনি মূল সমস্যা চাওক আমিতো কৈছোঁৱে আমাৰ যোনটো BTR চুক্তি হৈ গৈছে আজি BTR চুক্তিখনত যিবিলাক আমাৰ বহুতো অনুষ্ঠান প্ৰতিষ্ঠান আমি পাবলৈ সক্ষম হৈছোঁ আৰু BTR চুক্তিখন আমি 100% আমি ইমপ্লিমেণ্ট কৰিম আৰু ইয়াৰ উপৰিও যি 17 বছৰ কালত ভাৰত চৰকাৰ বা অসম চৰকাৰে যিবোৰ ফাণ্ড দিছিলে উন্নয়নৰ কাৰণে সেইবোৰ তেওঁলোকে আজি আমি দেখিলোঁ একো হোৱা নাই গতিকে আমি তদন্ত কৰিম আৰু আমাৰ অফিচ বিভাগে হওক আজি আমাৰ তেওঁলোকৰ বিষয়ববীয়াই হওক যদি লুণ্ঠনত জড়িত আছে আজি আইনক সদায় দাবী জনাই যাম তেওঁলোকক শাস্তি দিব লাগে ধন্যবাদ